আজি আপোনালোকৰ ওচৰলৈ কঁঠালৰ ৰেচিপি লৈ আহিছোঁ। কঁঠালৰ ৰেচিপি কেনেকৈনো বনাই আপোনালোকক দেখাম। মই এইখিনি কঁঠাল লৈছোঁ। কঁঠালখিনি মই কাটি লৈছোঁ ডখৰ কাটি প্ৰেছাৰ কুকাৰত দি বইল কৰি লৈছোঁ। মই বইল কৰাখিনি আপোনালোকক দেখুওৱা নাই, আপোনালোকে নিজে বইল কৰি ল'ব। আৰু বইল কৰোঁতে অকণমান নিমখ আৰু হালধি গুড়া দি ল'ব। আৰু প্ৰথমতে মই কেৰাহীখন ইয়াত পাতি থৈছোঁ। কেৰাহীখন মোৰ গৰম হৈ আছে। মই কেৰাহীখনত তেল দিম। মই মছলাখিনি লৈছোঁ। প্ৰথমতে মই পিঁয়াজ দুটা মিডিয়াম চাইজৰ পিঁয়াজ দুটা মিহি মিহিকৈ কাটি লৈছোঁ আৰু দুটা মিডিয়াম চাইজৰ বিলাহী, আদা কেইডোখৰমান আৰু নহৰু কেইফুটামান। আৰু ইয়াত মই গোটা মছলা লৈছোঁ। গোটা মছলা জিৰা 1 চামুচ, জালুক কেইটামান, দালচেনি কেইডোখৰমান আৰু 3টা ইলাচি আৰু 2টা শুকান জলকীয়া। মোৰ কেৰাহীখনত তেলখিনি গৰম হৈ আহিছে। মই প্ৰথমতে কঁঠালখিনি ফ্ৰাই কৰি ল'ম। কঁঠালখিনি মই পানী সোমাইছে, সেইটো কাৰণে বইল কৰোঁতে পানী হয়, সেইটো কাৰণে অলপ সময় ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি ল'লে ভাল হয়, তেতিয়া পানীটো নাথাকে। এতিয়া মোৰ কেৰাহীখনত তেলখিনি গৰম হৈ আছে। মই এতিয়া কঁঠালখিনি দি দিম। আপোনালোকে 5 মিনিটমান কঁঠালখিনি ফ্ৰাই কৰি ল'ব। দহি 2 চামুচ লৈছোঁ। ইয়াত মই আধা চামুচ জিৰা দিছোঁ, আধা চামুচ গৰম মছলা, আধা চামুচ ধনিয়া পাউডাৰ আৰু আধা চামুচ হালধি গুড়া। আৰু মই 1 চামুচ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ দিছোঁ। আৰু মই আধা চামুচ চিকেন মছলা। এতিয়া দহিখিনি আৰু মছলাখিনি ভালকৈ মিহলাই ল'ম। দহিখিনি ভালকৈ মিহলাই ল'ব, নহ'বা ফাটি যাব পাৰে। মোৰ এতিয়া কঁঠালখিনি হৈ গ'ল। 5 মিনিটমান মই ফ্ৰাই কৰি ল'লোঁ। বেছিকৈ কৰিব নালাগে। মই এতিয়া নমাই ল'ম কঁঠালখিনি। মোৰ কেৰাহীখনত অলপ তেল আছে আৰু অলপ দি ল'ম। তেলখিনি গৰম হ'ব দিম। মোৰ ইয়াত কেৰাহীখন তেল গৰম হৈ গ'ল। মই এতিয়া আদা কেইডোখৰ দি ল'ম। মই আদা কেইডোখৰ গোটাকৈ দিছোঁ। পাছত মই মিক্সিত মাৰি ল'ম আৰু নহৰুকেইটা দি দিছোঁ, কেইফুটামান নহৰু। এতিয়া মই কাটি লোৱা মিডিয়াম চাইজৰ 2টা পিঁয়াজ দি ল'ম। মই 5 মিনিটমান পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। পিঁয়াজ আৰু নহৰু আদা গোটেইখিনি ভাজি ল'ম। পিঁয়াজখিনি অলপ সিজি লয়। এতিয়া মই ইয়াত কাটি লোৱা 2টা মিডিয়াম চাইজৰ বিলাহী দি দিম। মই বিলাহী 2টা দি লৈছোঁ, কাটি লোৱা বিলাহীটো। মই আকৌ এইখিনি ভাজি ল'ম বিলাহীখিনি। মই ইয়াত আধা চামুচ নিমখ দিম, বিলাহী আৰু পিঁয়াজখিনি গলিবৰ কাৰণে। ভালকৈ লৰাই দিম। মই এতিয়া ঢাকনখন লগাই দিম, অলপ সিজিব দিম। 5 মিনিট হৈ গ'ল। 5 মিনিটৰ পিছত ঢাকনখন আঁতৰাই চাম। এয়া মোৰ অলপ বিলাহী আৰু পিঁয়াজখিনি গলি আহিছে আৰু ভালকৈ বিলাহীখিনি গলিব লাগিব। এতিয়ালৈকে হোৱা নাই আৰু অলপ বিলাহীখিনি সিজিব লাগিব। মই অকণমান পানী দিম, অলপমান পানী দি ল'ম যাতে ভালকৈ বিলাহী আৰু পিঁয়াজখিনি গলি যায়।
আৰু 10 মিনিটমান সিজাই ল'ম। ঢাকনখন লগাই দিছোঁ। এতিয়া 10 মিনিট হৈ গ'ল, মই ঢাকনখন আঁতৰাই চাম। এই আছোঁ, মোৰ বিলাহী আৰু পিঁয়াজখিনি ভালকৈ গলি আহিলে, আৰু মই এইখিনি মিক্সিত মাৰি ল'ম। সেইটো কাৰণে মই গোটাই গোটাই দিছিলোঁ নহৰু আৰু আদা। এতিয়া মই মছলাখিনি নমাই মিক্সিত মাৰি ল'ম। ঠাণ্ডা হ'লে মই মিক্সিত মাৰি ল'ম। তেল দি দিম। তেলখিনি ভালকৈ গৰম হ'ব দিম। এতিয়া তেলখিনি গৰম হৈ গৈছে। মই ইয়াত যি এচামুচ গোটা জিৰা লৈছিলোঁ তাক দিম, আৰু কেইটামান জালুক মই ইয়াত দি দিম। মই গোটা মছলাখিনি তেলতে দি ল'ম। আৰু দালচেনি কেইডোখৰমান, 3টা লোৱা ইলাচি, আৰু 2টা শুকান জলকীয়া দিছোঁ ইয়াত। মই যিখিনি দহি মছলা লৈছিলোঁ সেইখিনি মই ইয়াত তেলতে দি দিম। এতিয়া মই মছলাখিনি আৰু দহিখিনি ভালকৈ ভাজি ল'ম। আৰু দৈখিনি দিয়াৰ পিছত অলপ লৰাই থাকিব, নহ'বা দৈখিনি ফাটি যাব। মই আগতে ফিটি লৈছোঁ, তেও আপুনি কেৰাহী দিনটো ভালকৈ হিলাই থাকিব দৈখিনি। আৰু মই এইখিনি 10 মিনিটমান মছলাখিনি ভাজ খাব দিম। আৰু মই যিখিনি বিলাহী, পিঁয়াজ, নহৰু আদা ভাজি লৈছিলোঁ সেইখিনি মই এতিয়া মিক্সিত মাৰি ল'লোঁ, আৰু মই কেৰাহীত দি দিম। কেৰাহীত দি ভালকৈ লৰাই দিম, আৰু খুব ভালকৈ মছলাখিনি ভাজ খাব দিম। আপোনালোকে যিমান মছলাটো ভাজিব সিমান ভাল। ইয়াত মই এতিয়া ঢাকন লগাই দিম। ঢাকন লগাই মছলাখিনি ভালকৈ ভাজ খাব দিম, আৰু গেছটো কমত কৰি ভালকৈ মই মছলাখিনি ভাজি ল'ম। এতিয়া মই মছলাখিনি 10 মিনিটমান ভাজি ল'লোঁ। ঢাকনখন লগাই চাম। এই আছোঁ, আৰু কি ধুনীয়াকৈ ওপৰত তেলখিনি ওলাই আহিছে। যেতিয়া মছলাখিনি ভাজিব এনেকৈ ওপৰত তেলখিনি ওলাই আহি দিছে, ইমান ধুনীয়াকৈ মোৰ তেলখিনি ওলাই আহিছে। এতিয়া এয়াৰপন মই কঁঠালখিনি দি দিম। কঁঠালখিনি দি ভালকৈ লৰাই দিম। আৰু মই ইয়াত নিমখ দিম। মই প্ৰথমতে বিলাহী আৰু পিঁয়াজখিনি ভাজোঁতে অকণমান দিছিলোঁ, এতিয়া আৰু অলপ দি ল'ম। আপোনালোকে জোখ পৰিমাণ হিচাপে নিমখটো দি ল'ব, আৰু ভালকৈ লৰাই দিম। এতিয়া ঢাকনখন লগাই কঁঠালখিনি ভাজ খাব দিম। ঢাকনখন আঁতৰাই চাম। মোৰ 10 মিনিটমান মই মছলাখিনিৰ লগত কঁঠালখিনি ভাজি ল'লোঁ। এতিয়া চব কি ধুনীয়া কিনাৰে কিনাৰে তেল ওলাই আহিছে। এইখিনি ইয়াত এতিয়া মই পানী দিম অলপ। পানী দি ভালকৈ সিজাই ল'ম। আৰু অলপ পানী দি ল'ম। আৰু ভালকৈ অলপ সিজিব দিম। ঢাকনখন লগাই দিম। এয়া চব কঁঠালৰ চব্জিখিনি মই ঢাকনখন আঁতৰাই কিনে দেখাইছোঁ। আৰু ধুনীয়াকৈ গ্ৰেভি হৈ গৈছে। বেছি পনীয়াও হোৱা নাই আৰু বেছি শুকানো হোৱা নাই। মই অলপ গ্ৰেভি নিচিনা থৈছোঁ, অলপ জোল থৈছোঁ। আপোনালোকে হয় শুকানকৈ খাই যদি ভাল পায় শুকানকৈ থ'ব পাৰে। এই দিছোঁ।
এয়া মোৰ কঁঠালৰ চব্জিটো ঠাণ্ডা হ'ল আৰু ইমান ধুনীয়া হৈছে, তেলো ওপৰত ওলাই আহিছে। এয়া চাওক মোৰ কঁঠালৰ ৰেচিপিখিনি কি ধুনীয়া হৈ আহিছে। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব, খুব ভাল হয় আৰু মাংস নিচিনা খাবলৈ লাগে। এনেকৈ বনালে আপুনি মাংস নহ'লেও হ'ব, খুব ভাল হয়, একদম পূৰা মাংসই আৰু। চাওক এয়া দিছে, এনেকৈ এবাৰ ট্ৰাই কৰি চাব, খুব ভাল হয়। আৰু যদি মোৰ ৰেচিপিটো চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।